নমস্কাৰ মই বৰ্তমান উপস্থিত আছো পাঠশালাৰ আবাহন থিয়েটাৰৰ প্ৰযোজক শ্ৰদ্ধাৰ কৃষ্ণ ৰায় দেৱৰ বাসগৃহত। আজি মই আপোনালোকক আবাহন থিয়েটাৰৰ কিছু ভিতৰৰ কথা জনাম বুলি এই অনুষ্ঠানটো আৰম্ভ কৰিব লৈছো। আশা কৰিছো আপোনালোকে অনুষ্ঠানটো প্ৰথমৰ পৰা শেষলৈ চাব। মোৰ কাষত আছে আবাহন থিয়েটাৰৰ প্ৰযোজক এয়া কৃষ্ণ ৰায় ডাঙৰীয়া। নমস্কাৰ। আৰু আমাৰ লগত আছে লোকসংগীতৰ শিল্পী বসন্ত বাগগিৰি ডাঙৰীয়া। নমস্কাৰ। মই প্ৰথম আহিছো আবাহন থিয়েটাৰৰ প্ৰযোজক কৃষ্ণ ৰায় ডাঙৰীয়াৰ ওচৰলৈ। মই প্ৰথম জানিব বিচাৰিছো আপোনাৰ আবাহন থিয়েটাৰ প্ৰথম কেতিয়া জন্ম হৈছিল, মানে জন্ম পৰ্যায়টো কেনেকুৱা ধৰণে আপুনি আগবাঢ়িছিল এইটো বিষয়ে। আবাহন থিয়েটাৰ আৰম্ভ হৈছিলে 1980 চনত। আচলতে তাৰে আগতে মই মোৰ পাৰ্টনাৰ ৰতন লহৰৰ লগত কৰিলোঁ, থিয়েটাৰ কৰিছিলোঁ 3 বছৰ। তাৰপিছতে মই বাদ দি পেলাই এবছৰ গেপ দি মই 80ৰ পৰা আৰম্ভ কৰিলোঁ। আৰু তেতিয়া তাৰমানে প্ৰথম আৰম্ভ কৰোঁতে আমাৰ তাৰমানে আমাৰ নাট্য সম্ৰাট চন্দ্ৰ চৌধুৰীদেৱ আছিলে, তাৰপিছত আমাৰ সুৰেণ মহন্ত আছিলে, আৰু ভৱেশ বৰুৱা আছিলে, ৰীধা বৰা আছিলে, পৰাগ বৰুৱা আছিলে, তাৰপিছত বলদেৱ শইকীয়া আছিলে, আৰু আমাৰ মীনা কুমাৰী আছিলে প্ৰথম বছৰে। আৰু আমাৰ ডিৰেক্টৰ হিচাপে আছিলে আৰু গতি সাময়িকভাৱে আব্দুল মজিদ তেখেতে হেৰি, আৰু তেওঁৰ লগতে আছিলে আমাৰ চন্দ্ৰ চৌধুৰী, তেখেতেও পৰিচালনা কাম কৰিছিলে আৰু বিভিন্ন কাম কৰিছিল তেখেতে। গোটেইখিনি কাম সামগ্ৰী কামখিনি আৰু কিবা এটা লাগিলে তেখেতৰ লগত আলোচনা কৰে, আমি সকলোৱে বাবা বুলি মাতো। আপুনি প্ৰথম আবাহন থিয়েটাৰ যে জন্ম দিছিলে এই ধাৰণাটো মনৰ মাজত কেনেকৈ আহিল? আচ্ছা মানে প্ৰথম হ'ল আমাৰ শ্ৰদ্ধাৰ চৌধুৰী ডাঙৰীয়াই যেতিয়া এই আমাৰ অসমৰ ভিতৰত, তাৰমানে অসম নহয়, ভাৰতৰ নহয়, গোটেই পৃথিৱীৰ ভিতৰতে ভ্ৰাম্যমান থিয়েটাৰ জন্ম দিলে। সেই বছৰে মই নটৰাজ থিয়েটাৰত মই জইন কৰিছিলোঁ। আৰু সেই বছৰ আৰু দ্বিতীয় বছৰ আছোঁ, 2 বছৰ আছিলোঁ মই তাত থাকোঁতে কিন্তু মই থিয়েটাৰৰ বিষয়ে যথেষ্ট কাম শিকি ল'লোঁ মই গোটেইখিনি সেইটো। আৰু তাৰপিছত তাৰ পৰা গুচি আহিলোঁ মই, আহি তাৰপিছত পূৰ্বজ্যোতি থিয়েটাৰত গ'লোঁ, তাৰ পৰা পূৰ্বজ্যোতিৰ পৰা আহি ৰূপকোঁৱৰ থিয়েটাৰত থাকিলোঁ এবছৰ। তাৰপিছত ৰতনো আছিল সেই বছৰ, ৰতন লহৰ মোৰ পাৰ্টনাৰ, মানে এনে পাৰ্টনাৰ বুলি মাতো, কিন্তু আমি দুয়োটাই লগ লাগি পেলাই কোহিনুৰ থিয়েটাৰ কৰিলোঁ। কোহিনুৰ থিয়েটাৰ কৰোঁতে যথেষ্ট মানে এটা মানুহৰ সমাগম, মানে শুভেচ্ছা পালোঁ আৰু ভাল এটা মানে পাৰফৰ্মেঞ্চ হোৱা বুলি আমাক মানে চব মানে হেৰি দিলে আৰু স্বীকৃতি দিলে যে আমি ভাল প্ৰযোজক, আমি ভাল পৰিচালনা কৰি থিয়েটাৰ কৰিলোঁ। সি তাৰপিছত 3 বছৰ কৰি পেলাই মই এৰি দিলোঁ। সেইখন এৰি দি মই নিজাববীয়াকৈ এই আবাহন থিয়েটাৰ কৰিলোঁ। এইটো প্ৰথম তাৰমানে থিয়েটাৰতে সোমালোঁ, থিয়েটাৰৰ কামেই কৰিলোঁ। গতিকে থিয়েটাৰৰ নিজাববীয়াকৈ নিজেই স্বতন্ত্ৰভাৱে আবাহন থিয়েটাৰ কৰিলোঁ। প্ৰথম যেতিয়া আপুনি থিয়েটাৰ খুলিছিলে তেতিয়া মানে কেনেকুৱা সমস্যাৰ সন্মুখীন হৈছিলে প্ৰথম পৰ্যায়ত? প্ৰথম তাৰমানে আবাহন কৰোঁতে কিন্তু সাংঘাতিক ধৰণে মানে হেৰি হৈছিলে। সেই তেতিয়া আমাৰ হেৰি হৈছিলে, আমাৰ আন্দোলন হৈছিলে, ভাষা হেৰি আন্দোলন, এই আমাৰ বিদেশী আন্দোলন, সেইটোত বিদেশী আন্দোলন আহিছিলে। তেতিয়া প্ৰফুল্ল মহন্ত, ভিৰভূষণত যথেষ্ট তাৰমানে হেৰি কৰি এনেকুৱা অৱস্থা হ'ল, আমি আবাহন থিয়েটাৰ ইয়াৰ পৰা আমি ধৰা গৌৰীশ্বৰলৈ গ'লোঁ। গৌৰীশ্বৰ যাই পোৱাৰ লগে লগে বোলে তাত গাড়ী বন্ধ, ইয়াতে একেবাৰে কাৰফিউ, ইয়াতে কৰিব নোৱাৰে। গোটেই মাল বস্তু লৈ আৰু এটা বেলেগ জেগাত গ'লোঁ, এই কালাগেট গ'লোঁ, বোলে তাতে পাৰা যাব দে, ইয়াতে থিয়েটাৰ কৰিব। বোলো পাৰা যাব, কিন্তু পইচা পাতি কি বা পায়, বোলে যি পায় তাকে পাম। তেনেকৈ অত কৰিব নোৱাৰি, তাত কৰিব পাৰি, ক'ত কৰিব নোৱাৰি, এনেকৈ ঘূৰি প্ৰায় মানে 2 মাহমান আমাৰ মানে প্ৰথম বছৰতে এটা আলাই উঠানি হৈছিল। কিন্তু লাষ্টৰ ফালে আমাৰ বেছ ভাল হ'ল আৰু আমাৰ পাৰফৰ্মেঞ্চ খুব ভাল আছিল, নাটক খুব ভাল পাইছিলে, ষ্টাফ খুব ভাল আছিলে, বাচি গ'ল। সেই সময়ত টিকেটৰ ৰেট কেনেকুৱা আছিল প্ৰথম যেতিয়া আপোনালোকে নাটক কৰিছিল? টিকেটৰ ৰেটটো আমিতো নাজানো। আমাৰ আছিল 4,200 টকা পাৰ নাইট হেৰিটো, ফাৰ্ষ্ট শ্ব'টো। ছেকেণ্ড শ্ব' হ'লেতো পাৰ্চেণ্টেজ 60-40, আমাৰ 60 আৰু তেওঁলোকৰ 40, 4,200। কিন্তু তাৰে আগতে কম আছিল হেৰিবিলাকত, আমাৰ কিন্তু 4,200 আছিল মাত্ৰ।
কিন্তু বহুত টকা তেতিয়া আজি যেমন মাত্র 4,200 তেতিয়া বহুত টকা সেই সময়ত দৰ্শক আজি যেনেকৈ দৰ্শকে হিলডল ভাঙি চিঙি নাটক চাব আহে তেতিয়া আহিছিল নে দুৰ্দান্ত আহিছিল তাৰমানে আমি স্নেহবৰ্ধন বুলি প্ৰফুল্ল বৰাৰ তেখেত বেচেৰি ঢুকাল গতিকে তেখেতৰ সেই সময়ত এতিয়া যেনেকৈ আমাৰ এই অভিজিৎ ভট্টাচাৰ্যৰ নাটক মানে প্ৰত্যেক থিয়েটাৰতে আছে এই প্ৰফুল্ল বৰাৰো তেতিয়া প্ৰত্যেক হেৰিতে আছিল মই কিন্তু তেওঁৰ 3খনে নামা আছিল প্ৰথম হেৰি তাৰমানে এনেকৈ কৰিছিলোঁ যে ক'ত কি দিয়ে দিব কিন্তু আমাক 4খন ৰাস্তাত তেতিয়া 4খন ড্ৰামা আছিল 4খন ড্ৰামা লাগিব তেনেকুৱাকৈ তেতিয়া 4খন ড্ৰামা আছিল এতিয়া 3খন কিয় হ'ল আজিকালি তাৰমানে এই হেৰি হ'ল এই প্ৰথম দ্বিতীয় তৃতীয় চতুৰ্থ দিনালৈ মানুহ কমি যায় আগতে 4খন নাটক চাব দৰ্শক গৈছিলে এতিয়া আপোনালোকে লাষ্টৰ দিনা একেবাৰে কম হয় মানুহবিলাকে এখন নাটক হাইলাইট কৰে 3খনত এখন নাটক চাব যায় কথা হ'ল কি এইটোতো এটা বেলেগ কথা কাৰণ হাইলাইট কৰা কথা এটা আছে যে এখন নাটক অন্তত মানুহক চাব লগা এটা ব্যৱস্থা কৰিবই লাগিব কাৰণ ডাবুল শ্ব' লাগিবই আমাৰ গতিকে এখন আমাৰ ডাবুল শ্ব' নহয় এখন আমাৰ খুব জৰুৰী আমি হাইলাইট কৰি পেলাই এইখন 2টা শ্ব' 3টা শ্ব' এনেকৈ কৰিব পৰা কৰি হাইলাইট কৰা যায় এইটো আচলতে এইটো এই হেৰিৰ কাৰণে এইটো তাৰমানে পাব্লিচিটিটো দিয়া যায় যে আমাৰ এটা এক্সট্ৰা পইচা এটা যে আমি ছেকেণ্ড শ্ব' কৰি যদি আমি অলপ পইচাটো অভিনেতা অভিনেত্ৰীৰ কাৰণে মূল কথাটোৱে ব্যৱসায় মান্যমাৰ থিয়েটাৰটো কিন্তু ব্যৱসায় থিয়েটাৰ কিন্তু একদম যদিও ইয়াৰ ভিতৰতে কিবা সংস্কৃতি হৈছে কিন্তু প্ৰথমটো ব্যৱসায়িকটো চিন্তা কৰিয়ে কৰা হয় আপোনাৰ ইমান পৰিয়ালটো পোহপাল দি আছে তাৰ মাজেৰে পোহপাল দি আছে সেইটোৰ কাৰণেই তাৰমানে এইটো কৰিব লাগে মই অনুষ্ঠানটোৰ মাজলৈ যাম কিন্তু ইয়াৰ মাজত এটা সুন্দৰ গান আমাৰ বসন্ত বাগদী ডাঙৰীয়া আছে বৰ ভাল পাওঁ মই আপোনাৰ ৰামায়ণখন কোহিনুৰত কৰিছিল নেকি ৰামায়ণখন কৰিছিল কোহিনুৰত আছিল নেকি আমাৰ কোহিনুৰত আছিল মহাভাৰত আছিল কোহিনুৰ হয় মোৰো যে সৌভাগ্য আচলতে এওঁলোকে আহিছে যে কৃষ্ণদাৰ ওচৰত যাম মোক যোগাযোগ কৰিলে কৈছে আপুনি আহক ময়ো কৈছে পোচাক পিন্ধি অহা নাই দাদাৰ লগত এনে সহযোগ চলিব পৰাকৈ আমি আমাৰ লগতে মানে দৰ্শকৰ ভাল পাওঁ মই আমাৰ কামৰূপীয়া লোকগীতৰে এটা ফাঁকি গাম এই যে আমি দাদাই যিটো কাম কৰিছে 10জনক পোহপাল দিয়া কাম কৰিছে আমি কিন্তু ধনজন বুলি এনে আটা পাৰি আছো চিঞৰ বাখৰ কৰি আছো কিন্তু একো নাই এইটোহে আচল কাম যে আমি 10জনক সহায় কৰিছো বা 20জনক পৰিয়ালক সহায় কৰিছো তেনেকুৱা গান আমাৰ আয়ং গাইছিল এটা সময়ত তাতে আমি এলো পাপিলো নামে এহে লৌ নিতে নিতে কি কৰিব ধনে জনে কি কৰিব বিতে কি কৰিব বিতে লৌ পাপিলো নামে এহে লৌ নিতে নিতে কি কৰিব ধনে জনে কি কৰিব বিতে কি কৰিব বিতে ও কি কৰিব বিতে ও কি কৰিব বিতে এইকাৰণে জানো যে দাদাই যদি 1000 কোটি টকাও থাকে এই 1000 কোটি টকাৰ সলনি তেওঁ নাই এই যিখিনি কাম কৰি গ'ল এইখিনি কামেহে তেওঁক মূল্য দিব আৰু সেইকাৰণে আমি দাদাৰ ওচৰলৈ আহিছোঁ সেইকাৰণে আমাৰ লোকগীতে কৈছে লোকগীতে কোৱা কথাখিনি গ'ল আৰু এইটো আচলতে আমাৰ প্ৰতিফলিত হ'ল যে গোটেই বহুত বস্তু থাকিব পাৰে কিন্তু নিজে নিজৰ জীৱনত যিখিনি ভাল কাম কৰি আদৰ্শ দেখুৱাই গ'ল সেইটোৱে কিন্তু স্থায়ী হৈ থাকিব সেইকাৰণে এইটোৱে কথা মই এইখিনি আপোনাক ধন্যবাদ জনাইছোঁ মই আকৌ আহিছোঁ ৰয়দেৱৰ ওচৰলৈ মই এইবাৰ জানিব বিচাৰিছোঁ যে আবাহন থিয়েটাৰ জন্মলগ্নৰে পৰা পাঠশালাত চলি আছে বা পাঠশালাত আখৰা গৃহ আৰম্ভ হয় বা ইয়াৰ পৰাই নাটকখন ওলাই যায় তেনেকুৱা এটা পৰিস্থিতিত আমি দেখা পাইছোঁ যোৱা বছৰ নে তাৰ আগৰ বছৰৰ পৰা ভ্ৰাম্যমান থিয়েটাৰ এখন মান্দাকাটালৈ যাব লগা হ'ল ইয়াৰ মাজত কি সমস্যা হ'ল যাৰ কাৰণে ইয়াত আপোনালোকে ৰিহাৰ্চেলটো কৰিব নোৱাৰে তাত যাব লগা হ'ল নহয় তাৰমানে আচলতে আমাৰ বৰ প্ৰস্তুতি পৰাশৰ সিহঁতে ভাল এক্ট্ৰেছ আৰু গোটেই তেওঁ মানে গুৰি ধৰিব পৰা এটা তেওঁৰ গুণ আছে এটা চকু নাটকেই হওক তাৰপিছত এই ডেন্সেই হওক ফাইটিঙেই হওক
নিজৰ এক্টিঙে হওক খুব এটা হেৰি দক্ষ অভিনেত্ৰী বুলি ক'ব লাগিব, দক্ষ হেৰি। গতিকে ডিৰেকশ্যনতো ভাল, তেওঁ নিজে কৰিব পাৰে। মই তাৰমানে লাহে লাহে আমাৰ মোৰ বয়সো বাঢ়ি আছে, আৰু মোৰ মানে জ্ঞানী নহয়তো, মোৰ ল'ৰা থাকে দিল্লীত, সি ডাক্তৰ, মোৰ বোৱাৰীটো ডাক্তৰ দিল্লীতে থাকে। তেওঁৰ লগত এইটোৰ চোৱাৰ ইণ্টাৰেষ্ট আছে, কিন্তু কৰাৰ ইণ্টাৰেষ্ট নাই। সেইটো উত্তৰাধিকাৰী নাথাকিল, মানে আপুনি চম্ভালিব নোৱাৰে আৰু সেইকাৰণে উত্তৰাধিকাৰী লাগিল। গতিকে মই জানো যে এই পাৰিব গাড়ীটোত, এইক চলাব দিছোঁ। যোৱাবাৰ যোৱা বছৰ চলাব দিছোঁ, বিক্ৰী কৰা নাই কিন্তু এতিয়া বহুতে বিক্ৰী কৰা বুলি ভাবে, কিন্তু বিক্ৰী কৰা নাই, কিন্তু চলাব দিছোঁ। আৰু 2 বছৰ চাওঁ, যদি এনেকৈ মই যেনেকৈ চলাইছোঁ, যোৱা বছৰ কিন্তু ভালকৈ চলিছে, মই যেনেকৈ চলাইছিলোঁ তেনেকৈ চলিছে। এনেকৈ যদি আৰু 2 বছৰ চলাব পাৰে, কিবা এটা মানে লৈ পেলাই কিবা এটা টকা পইচাৰ এটা হেৰিটোৰ বন্দবস্ত কৰি তেওঁক দিয়ে দিম মই। এইটো ভালকৈ চলে, এনেকৈ যদি চলে আমাৰতো চলক। তাৰমানে যিটো মই জন্ম দিলোঁ, এইটো যদি মোৰ হেৰিত মই যিটো ষ্টেণ্ডাৰ্ড মই ৰাখিছিলোঁ, সেই ষ্টেণ্ডাৰ্ডটো যদি ৰাখিব পাৰে, তেওঁ চলিব পাৰে, মোৰ নামটো থাকক, আবাহন থিয়েটাৰটো থাকক, মানুহে চাওক, সেইটো কাৰণে তেওঁক দিছোঁ। ঠিক আছে, মই আৰু অন্য এটা প্ৰসংগলৈ আহিছোঁ।